হে দোস্ত, আসাম কেৰিয়াৰৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কোনো ধৰণৰ জব আপডেট মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গ্ৰেড 3 আৰু গ্ৰেড 4ত যিবিলাকৰ চিলেকশ্যন হোৱা নাই স্পেচিয়েলি তেওঁলোকৰ কাৰণে চ' হতাশ হোৱাৰ কোনো কাৰণ নাই। অ'কে, চ' লাইফত আপছ এণ্ড ডাউনছ আহি থাকে। অ'কে, বিভিন্ন অপৰচুনিটি আহি থাকে। চ' এটা গৈছে নেক্সট এটা আহিব। অ'কে, সেইবিলাক লৈ যিটো হৈছে হৈ গ'ল। অ'কে, যদি আপোনালোকৰ চিলেকশ্যন নহ'লে নেক্সট অপৰচুনিটিৰ কাৰণে আপোনালোকে পজিটিভ থাকক। অ'কে, আৰু ট্ৰাই কৰক, আপোনাৰ ষ্টাডি লেভেল বঢ়াওক, আপোনাৰ কোনটোত কমি আছে সেইটো আপুনি ইম্প্ৰুভ কৰক। অ'কে, চ' যিটো গৈছে সেইটো ধৰি থাকি লাভ নাই আৰু, গতিকে আপুনি নেক্সট কি অপৰচুনিটি আহে সেইটোৰ কাৰণে আপুনি ট্ৰাই কৰিব লাগিব। অ'কে, চ' সেইটো লৈ আমি কেইটামান ইয়াতে পষ্ট ওলাইছে, এইকেইটা আমি ইয়াতে জাষ্ট আপোনালোকক ইনফৰ্ম কৰাৰ কাৰণে ইয়াতে আপোনালোকক মেনশ্যন কৰি দিছোঁ। চ' ইয়াতে টোটেল পষ্ট হ'ব আপোনালোকৰ এৰাউণ্ড 5,793। চ' ইয়াৰে ভিতৰত আপোনাৰ বাৰ্ক ৰিক্ৰুইটমেণ্ট। অ'কে, ডেট মিনছ ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, তাতে আপোনাৰ টোটেল কিমান আছে 4,374 ভেকেঞ্চি আছে। অ'কে, ইয়াৰে ভিতৰত ট্ৰেইনি সোমাই আছে। ট্ৰেইনিত আপোনালোকৰ যিবিলাক ফ্ৰেছ বিটেক কৰিছে সেইবিলাকে সোমাব পাৰিব। আৰু আদাৰ ভেকেঞ্চি আছে, প্ৰজেক্ট ইঞ্জিনিয়াৰ আছে আৰু ট্ৰেইনি ইঞ্জিনিয়াৰ আছে। নেক্সট আছে আপোনাৰ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ৰিক্ৰুইটমেণ্ট, এইটো এটা গভৰ্ণমেণ্ট কোম্পানী হয়। চ' ইয়াতে আপোনাৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে 428। নেক্সট আপোনাৰ NCERTত ৰিক্ৰুইটমেণ্ট আছে। এই NCERTত আপোনাৰ 347টা পষ্ট আছে, নন একাডেমিক পজিশ্যন। ডেট মিনছ অফিচিয়েল কাম, ক্লাৰ্ক, কিবা কিবি LDA এইবিলাকৰ আছে। গোটেই আমি ডিটেইলছ ডিছকাশ্যন কৰিম, ইয়াতে জাষ্ট অভাৰভিউটো দি দিছোঁ আৰু পষ্ট ৱাইজ আমালোকে গোটেই ডিটেইলছবিলাক চাম। এই ৱেবছাইটত গৈ পেলাই ধুনীয়াকৈ চাম। চ' নেক্সট আছে আপোনাৰ APDXL। অ'কে, চ' আছামৰ যিটো পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন লিমিটেড, তাতে 39টা আপোনাৰ DGM আছে এণ্ড চিনিয়ৰ মেনেজাৰ আছে। অ'কে, DGMটো আপোনাৰ হাই লেভেল পষ্ট হৈ গ'ল। চ' চিনিয়ৰ মেনেজাৰ ভেকেঞ্চি আছে, সেইটো আমি চাম। নেক্সট আপোনাৰ আছে APDCL ৰিক্ৰুইটমেণ্ট, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পৰেশ্যন লিমিটেড, তাতে আপোনাৰ এইটোও বহুত ভাল ভেকেঞ্চি, 320টা কি আছে, এছিষ্টেণ্ট মেনেজাৰ আছে এণ্ড চিনিয়ৰ মেনেজাৰ ভেকেঞ্চি আছে। চ' আমি ডিটেইলছখিনি চাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চ' নেক্সট আপোনাৰ আছে BSF ৰিক্ৰুইটমেণ্ট। অ'কে, BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, তাতে আপোনাৰ 247 হেড কনষ্টেবল ভেকেঞ্চি আছে। অ'কে, হেড কনষ্টেবল লাগে। আফটাৰ ডেট আপোনাৰ CPET, অ'কে, চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক টেকনলজি, সেইটোত আপোনাৰ 38টা ভেকেঞ্চি আছে, অফিচাৰ এণ্ড আদাৰ। অ'কে, অফিচাৰ এণ্ড আদাৰ ভেকেঞ্চি। তো আমি এটা এটাকৈ ডিটেইলছটো চাম এতিয়া। প্ৰথমতে আমি চাম বাৰ্কৰ ৰিক্ৰুইটমেণ্ট। বাৰ্কৰ ৰিক্ৰুইটমেণ্টটো হিউজ ৰিক্ৰুইটমেণ্ট, ইয়াতে আপোনাৰ আছে 4,374টা পষ্ট আছে। অ'কে, তো সেইটো আমি চাম প্ৰথমতে। যদি আমি চাওঁ ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, তাতে আপোনাৰ তো মুম্বাই চেণ্টাৰ, লাষ্ট ডেটটো যদি চাওঁ আমি, লাষ্ট ডেটটো আপোনাৰ আছে 22 মে'লৈকে আছে। অ'কে, 22 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰে পিছত আমি কি কি পষ্ট আছে সেইবিলাক চাম। প্ৰথমতে আছে আপোনাৰ টেকনিকেল অফিচাৰ। অ'কে, টেকনিকেল অফিচাৰ 181টা আছে। এজ লিমিট আপোনাৰ আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, মিনিমাম 18 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ আমি, মাষ্ট হেভ এডুকেশ্যনৰ টেকনিকেল কোৱালিফিকেশ্যন চাচ এছ MSc, MLIB, BE, BTech ফ্ৰম এ ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি। অ'কে, চ' BE, BTech নাইবা আপোনাৰ MSc এইবিলাকে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো 35 ইয়াৰ্ছ, বহুত দিয়া আছে। নেক্সট আপোনাৰ 2 নম্বৰতে দিয়া আছে চাইণ্টিফিক এছিষ্টেণ্ট। অ'কে, ইয়াতে 7টা পষ্ট আছে। কেণ্ডিডেট মাষ্ট বি বিটুইন 18 to 30 ইয়াৰ্ছ, এজ লিমিটটো আপোনাৰ ইয়াতে 30 ইয়াৰ্ছ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কি লাগিব, BSc ইন ফুড টেকনলজি অৰ হোম চায়েন্স অৰ নিউট্ৰিশ্যন। অ'কে, মিনিমাম 60% মাৰ্ক। চ' এই তিনিটা ডিপাৰ্টমেণ্ট, ফুড টেকনলজি, হোম চায়েন্স এণ্ড নিউট্ৰিশ্যন। অ'কে, এইকেইটাত আপোনালোকৰ BSc হ'ব লাগিব উইথ মিনিমাম 60% মাৰ্ক। চ' এইটো হ'ল আপোনাৰ চাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন। নেক্সট আমি চাম 3 নম্বৰত দিয়া আছে আপোনাৰ, 3 নম্বৰত দিয়া আছে টেকনিচিয়ান। অ'কে, টেকনিচিয়ান 24টা পষ্ট আছে। অ'কে, চ' এজ লিমিটটো 18 to 35 ইয়াৰ্ছ। আপোনাৰ ইয়াতে SSC, অ'কে, প্লাছ ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট, আপোনাৰ হায়াৰ ছেকেণ্ডাৰী SSC মানে আপোনাৰ HS লাগিব, ডেট মিনছ 10+2। আৰু আপোনাৰ কি লাগিব, এক্সট্ৰা কি চাৰ্টিফিকেট লাগিব, বইলাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট। অ'কে, চ' সেইটোৰ কাৰণে আপোনাৰ সেইটো টেকনিচিয়ানৰ কাৰণে এইটো কোৱালিফিকেশ্যন। নেক্সট 4 নম্বৰত যদি চাওঁ, হিউজ ভেকেঞ্চি হয়, ইয়াতে বহুত কেটেগৰী আছে। চ' আপোনালোকে পেচেঞ্চ সহকাৰে আপুনি লাষ্টলৈকে চাই থাকক আৰু কোনটোত আপোনালোকে এপ্লাই কৰিব পাৰে সেইটো চাই পেলাই তাত এপ্লাইটো কৰি দিব। নেক্সট আপোনাৰ 4th নম্বৰত আছে ষ্টাইপেণ্ডাৰী ট্ৰেইনি। অ'কে, ইয়াতে আপোনাৰ ট্ৰেইনি ভেকেঞ্চি, য'ত আপুনি ষ্টাইপেণ্ড পাব। অ'কে, ট্ৰেইনিং টাইমত ষ্টাইপেণ্ডবিলাক পাব। ত' ইয়াতে হিউজ ভেকেঞ্চি হয়, 1,216টা পষ্ট। ত' এজ লিমিটটো আপ টু 24 ইয়াৰ্ছ। অ'কে, ত' ইয়াতে কোনে কোনে কৰিব পাৰিব, ডিপ্ল'মা শুড বি 3 ইয়াৰ্ছ। অ'কে, চ' কেণ্ডিডেট মাষ্ট হেভ এডুকেশ্যন টেকনিকেল কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজড বৰ্ড অৰ টেকনিকেল এডুকেশ্যন অফ চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট। ডিপ্ল'মা শুড বি অফ 3 ইয়াৰ্ছ। অ'কে, 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব আপোনাৰ আফটাৰ HS পিছত, 10+2 পিছত 3 ইয়াৰ্ছৰ ডিপ্ল'মা লাগিব।
ওকে সো এইখিনি হ'ল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আফটাৰ ডেট ডিটেইলছটো আপোনালোকক কৈয়ে দিছোঁ মই একেবাৰে or 2 years after HSC, ITI, BSc candidate undergoing or completed MSc integrated courses and applying for a post code number tier 01 to tier 07 be BSc degree certificate. Okay, so এইখিনি ডিটেইলছ আপোনালোকে পজ কৰি পেলাই পঢ়ি ল'ব. অ'কে ত' ইয়াতে ভিডিঅ' ইমানটো কোৱাটো বহুত দীঘলীয়া হৈ যাব, গতিকে পজ কৰি পেলাই আপোনালোকে ডিটেইলছটো পঢ়ি ল'ব. নেক্সট আপোনাৰ আছে stipendary training category 2. Okay, ইয়াতে আছে 2946. Okay, so ইয়াতে এজ লিমিট আপ টু 22 ইয়াৰ্ছ আছে. চ' ইয়াতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাই আছোঁ. প্ৰথমতে আপোনাৰ কি দিছে SSC উইথ ছায়েন্স এণ্ড মেথছ. হায়াৰ ছেকেণ্ডেৰী আপোনাৰ ছায়েন্স আৰু মেথছ থাকিব লাগিব উইথ 60% মাৰ্ক, 60% হ'ব লাগিব ইন এগ্ৰিগেট প্লাছ ট্ৰেড চাৰ্টিফিকেট ইন ৰেচপেক্টিভ ট্ৰেড. অ'কে, ত' আপোনাৰ ট্ৰেইনিবিলাকৰ বিভিন্ন ধৰণৰ ট্ৰেড আছে. অ'কে, চ' সেইটো যিটো ট্ৰেডত আপুনি এপ্লাই কৰিব সেইটোত আপোনাৰ ট্ৰেড চাৰ্টিফিকেটটো ITIটো পৰা থাকিব লাগিব. নেক্সট আপোনাৰ আছে SSC উইথ ছায়েন্স এণ্ড মেথছ উইথ 60% মাৰ্ক প্লাছ ট্ৰেড চাৰ্টিফিকেট ইন ৰেচপেক্টিভ, সেই একে কথা লিখা আছে. আফটাৰ ডেট আপোনাৰ HSC উইথ ফিজিক্স এণ্ড কেমিষ্ট্ৰি এণ্ড মেথছ উইথ মিনিমাম 60% মাৰ্কছ ইন এগ্ৰিগেট. ত' বেলেগ বেলেগ কেটেগৰী ৱাইজ আপোনালোকৰ যিটো মেইন আপোনাৰ এডভাৰ্টাইজমেণ্ট তাতে গোটেইখিনি লিখা থাকিব কোনটো ট্ৰেডৰ কাৰণে কোনটো কোৱালিফিকেশ্যন. নেক্সট আপোনাৰ আছে HSC উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছ এণ্ড বায়'লজি. অ'কে, উইথ 60% মাৰ্কছ এণ্ড ইন এগ্ৰিগেট HSC ছায়েন্স উইথ minimum 60% and aggregate plus 2 years diploma from recognized by dental council. Okay, dentalৰ ৰিলেটেড পোষ্ট হয়, এইটো আপোনালোকে মেইন এডভাৰ্টাইজত চালে ডিটেইলছটো গম পাই যাব. চ' এইখিনি হ'ল ডিটেইলছ ভেকেঞ্চি. চ' এজ ৰিলেক্সেশ্যনৰ কথা আছে, গতিকে গোটেইকেইটা পোষ্ট আমি কেইটা কেটেগৰী আছিল ইয়াতে আপোনাৰ আছিল 5টা কেটেগৰী. অ'কে, 5টা কেটেগৰী ডিছকাছ কৰিলোঁ. নেক্সট আপোনাৰ ইয়াতে আছে এজ ৰিলেক্সেশ্যনৰ কথাটো দিয়া আছে. SC ST 5 years, অ'কে, OBC 3 years, অ'কে, বাকী PWD 10 years, PWD OBC 13 years, PWD SC ST 15 years. Okay, so ডিটেইলছটো আপোনালোকে ইয়াতে গৈ পেলাই আচ্ছা এইটো এটা ইম্পৰ্টেণ্ট কথা এপ্লিকেশ্যন ফিজ. অ'কে, এপ্লিকেশ্যন ফিজ পোষ্ট ৱাইজ বেলেগ বেলেগ. ত' ইয়াতে আপোনাৰ টেকনিকেল অফিচাৰৰ কাৰণে 500 টকা ফিজ, চাইণ্টিফিক এছিষ্টেণ্ট যিটো কেটেগৰী B আছিল সেইটোত 150 ৰুপিজ, টেকনিচিয়ান কেটেগৰী B সেইটো 100 ৰুপিজ, আৰু বাকী আপোনাৰ যিবিলাক ট্ৰেইনি আছিল ট্ৰেইনিৰ কাৰণে 150 ৰুপিজ. অ'কে, এইটো হ'ল আপোনাৰ এপ্লিকেশ্যন ফিজ. এতিয়া এপ্লাই ক'ত কৰিব? অ'কে, এপ্লাই কৰাৰ কাৰণে ডিটেইলছটো আপোনালোকৰ দিয়া আছে, ভিডিঅ'টো পজ কৰি ল'ব, আপোনালোকৰ ৱেবছাইটত যাব লাগিব প্ৰথমতে. অ'কে, ৱেবছাইটত গৈ আপোনাৰ ইম্পৰ্টেণ্ট ৱেব লিংকত যাব, তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম অপশ্যনটো থাকিব, সেইটো বাৰ্কৰ যিটো আপোনাৰ অফিচিয়েল ৱেবছাইট. অ'কে, সেইটো ৱেবছাইটত যাব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব. আফটাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি লগ ইন কৰিব, লগ ইন কৰি আপুনি ডিটেইলছখিনি দিব আৰু যিবিলাক ডকুমেণ্টছ তাতে খুজিব সেইখিনি আপলোড কৰিব. তাৰপিছত এপ্লিকেশ্যন ফিজ আপুনি যিটোত এপ্লাই কৰে সেইমতে 500 টকা 150 to 50 যি লাগে এপ্লাই পে'মেণ্ট কৰি পেলাই ফাইনেল ছাবমিটটো কৰি দিব. অ'কে, চ' আমি লাষ্ট ডেটৰ কথা যদি চাওঁ, লাষ্ট ডেটটো আপোনাৰ আছে 22 মে তাৰিখে. অ'কে, ৰাতি 12টালৈকে, 12টাৰ আগলৈকে. ত' এইখিনি আছিল ডিটেইলছ. চ' ইয়াতে মই ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকক দি দিম. অ'কে, চ' ইয়াতে এইটো পেজত গৈ পেলাই আপোনালোকে এপ্লাইটো কৰিব পাৰিব. ত' ইয়াতে আপুনি ডাইৰেক্ট গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু যদি আপুনি ভাবে যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে গোটেই এডভাৰ্টাইজমেণ্টটো এবাৰ চাই ল'ব, গতিকে ইয়াতে ক্লিক হিয়াৰ, গতিকে এইটো ইয়াত গৈ পেলাই আপোনালোকে এডভাৰ্টাইজমেণ্টটো চাই ল'ব, আৰু ইয়াতে গৈ পেলাই ডাইৰেক্ট আপুনি অফিচিয়েল ৱেবছাইটত যাব পাৰিব. ত' এইখিনি আছিল আপোনাৰ ডিটেইলছ বাৰ্কৰ এডভাৰ্টাইজমেণ্টত। বাৰ্কৰ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ৰিক্ৰুইটমেণ্ট, এইটো এটা গভৰ্ণমেণ্ট কোম্পানী হয়। ইয়াতে আপোনাৰ লাষ্ট ডেটটো কিন্তু 18 মে. অ'কে, বেছি দিন নাই, গতিকে আপোনালোকে সোনকালে এপ্লাইটো কৰি দিব. কি ভেকেঞ্চি আছে আপোনালোকে চাই ল'ম. ইয়াতে প্ৰথমতে আছে আপোনাৰ ট্ৰেইনি ইঞ্জিনিয়াৰ আছে আপোনাৰ 101টা পোষ্ট. অ'কে, ট্ৰেইনি ইঞ্জিনিয়াৰৰ যিবিলাক ফ্ৰেছ কেণ্ডিডেট আছে বিটেক কৰি ওলাইছে, ইয়াতে আপোনাৰ কাষ্ট ৱাইজ আপোনাৰ EWS আনৰিজাৰ্ভ OBC এইবিলাক দিয়া আছে, চাই ল'ব. ত' আপোনাৰ ডিচিপ্লিন ইলেক্ট্ৰনিক্সৰ কাৰণে আছে 11টা, এৰস্পেচ ইঞ্জিনিয়াৰিং আপোনাৰ এটা আছে, টোটেল 100টা. নেক্সট আছে আপোনাৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ আছে আপোনাৰ 327. ত' ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ বেলেগ বেলেগ যাৰ দিয়া আছে, আনৰিজাৰ্ভ 132, EWS 33 গোটেইবিলাক দিয়া আছে. আপোনাৰ ডিচিপ্লিনবিলাক দিয়া আছে, ইলেক্ট্ৰনিক্স 164, মেকানিকেল 106, কম্পিউটাৰ চায়েন্স 47, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 07 এণ্ড কেমিকেল ইঞ্জিনিয়াৰিং এটা পোষ্ট, এৰস্পেচ ইঞ্জিনিয়াৰিং 2টা পোষ্ট. এইটো হ'ল আপোনাৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে. এজ লিমিটটো দিয়া আছে আপোনাৰ ট্ৰেইনিবিলাকৰ কাৰণে আপ টু 28 ইয়াৰ্ছ, আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰ মেক্সিমাম 32 ইয়াৰ্ছ. এজ ৰিলেক্সেশ্যনো দিয়া আছে ইয়াতে. অ'কে, চ' এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে আপোনাৰ 4 ইয়াৰ্ছ ফুল টাইম BE BTech or BSc 4 year কোৰ্চ. অ'কে, BSc হ'লে আপোনালোকৰ 4 years কোৰ্চ হ'ব লাগিব ফ্ৰম ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ কলেজ উইথ 50% মাৰ্কছ, 55% মাৰ্কছ লাগিব. অ'কে, ফৰ জেনেৰেল EWS OBC চবৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো একেই হ'ব.
আফটাৰ ডেট আপোনাৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ অ'কে চ' এক্সপিৰিয়েঞ্চ যদি আপুনি ট্ৰেইনিৰ কাৰণে এপ্লাই কৰি আছে ট্ৰেইনি ইঞ্জিনিয়াৰ তাতে আপোনাৰ ফ্ৰেছ কেণ্ডিডেটে পাৰিব যদি প্ৰজেক্ট ইঞ্জিনিয়াৰে এপ্লাই কৰি আছে তেনেহ'লে 2 ইয়াৰ্ছ আপুনি যিটো এপ্লাই কৰি আছে সেইটো ৰিলেটেড এক্সপিৰিয়েঞ্চ আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চ থাকিব লাগিব চ' ইয়াতে আপোনাৰ এইটো পেজত গৈ পেলাই এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব 400 ফৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ এণ্ড 150 ফৰ ট্ৰেইনি ইঞ্জিনিয়াৰ চ' আফটাৰ ডেট ইউ কেন go to this page and you can apply directly here okay? From here you can apply directly. I'll give you the link in the description. Okay, so next moving to the vacancy to আপনার NCRT. Okay, NCRT total 347 নন একাডেমিক পজিশন সো আপনার লাস্ট ডেট তো আপনার 19 তারিখ 19 মে তারিখে আপনার 19 মে লাস্ট ডেট তো ইয়াতে কি পোস্ট আছে আমালোকে চাই লম প্রথমতে আছে আপনার সুপারিনটেন্ডিং ইঞ্জিনিয়ার এটা পোস্ট কিন্তু এইটো আপনি চাই ল'ব ভিডিঅ'টো পজ কৰি পেলাই ডিটেইলছটো চাই ল'ব প্ৰডাকশ্যন অফিচাৰ এটা পোষ্ট আছে এডিটৰ আছে আপোনাৰ 4টা পোষ্ট বিজনেছ মেনেজাৰ এটা পোষ্ট ফিল্ম ডিৰেক্টৰ এটা পোষ্ট ফিল্ম প্ৰডিউচাৰ এটা সিনিয়ৰ ইঞ্জিনিয়াৰ এটা আফটাৰ ডেট এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যন অফিচাৰ এটা মই এইবিলাক বেছি হেৰি কৰা নাই মানে কম পোষ্ট আছে এটা দুটা এনেকুৱা পোষ্ট আছে যদি আপোনালোকে গোটেইখিনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি পেলাই তো এছিষ্টেণ্ট এডিটৰ আপোনাৰ 5টা পোষ্ট আছে এছিষ্টেণ্ট বিজনেছ মেনেজাৰ 2টা আৰ্টিষ্ট গ্ৰেড 1 এটা পোষ্ট টেকনিক্যাল অফিচার এটা অ্যাসিস্ট্যান্ট ইঞ্জিনিয়ার গ্রেড এ ওকে নাম্বার অফ পোস্ট 6 নেক্সট 15 নম্বরত যদি চাও আমি অডিও রেডিও প্রডিউসার ওকে গ্রেড 1 এটা পোস্ট ফিল্ম এডিটর এটা পোস্ট প্রোডাকশন ম্যানেজার এটা পোস্ট সাউন্ড রেকর্ডিং ওকে বহুত আছে এনেকুৱা সো এটা দুটা পোস্ট এনেকৈ আছে মানে বুজিছে নাই তো আপোনালোকে ইয়াতে ভিডিঅ'টো পজ কৰি গোটেইখিনি এবাৰ পঢ়ি চাব পঢ়ি চাই যদি আপোনালোকৰ সুইটেবল হয় তেনেহ'লে এপ্লাইটো কৰি দিব কেটেগৰী বহুত আছে কিন্তু পোষ্ট ৱাইজ আপোনালোকৰ কম কম আছে তো ইয়াতে টেকনিকেল এইবিলাক নন একাডেমিক মানে এইবিলাক টেকনিকেল ৰিলেটেড ভিডিঅ' এডিটিং কিবা কিবি এইবিলাকত আপোনাৰ ৰিচিপশ্যনিষ্ট 1 কম্পিউটাৰ অপাৰেটৰ এটা পোষ্ট আছে ওকে চ' লেব এছিষ্টেণ্ট এইটো আপোনালোকক কৈ দিছোঁ ইয়াতে পোষ্ট অলপ বেছি আছে লেব এছিষ্টেণ্ট আপোনাৰ নাম্বাৰ অফ পোষ্ট 34 আছে ওকে ফিজিক্স 7টা কেমেষ্ট্ৰি 4টা বায়'লজি 2টা জিঅ'গ্ৰাফি 3টা জুলজি 3টা আৰু সাইকোলজি 4টা হোম সায়েন্স এটা গোটেইকেইটা আপোনাৰ দিয়া আছে ইয়াতে পঢ়ি ল'ব এজ লিমিট আছে আপনার 27 ইয়ার্স ওকে তো কোয়ালিফিকেশন আপনার কি লাগিব ব্যাচেলার্স ডিগ্রি ইন দ্য রিকোয়ার্ড ফিল্ড ওকে দ্যাট মিন্স ফিজিক্স কেমিস্ট্রি বায়োলজি আর জিওগ্রাফি জুলজি সাইকোলজি হোম সায়েন্স ল্যাঙ্গুয়েজ এইবিলাকত আপনার বিএসসি ব্যাচেলার্স ডিগ্রি হ'ব লাগিব নেক্সট আপনার আছে স্টোর কিপার 17টা পোস্ট আছে ওকে ইয়াতে কোয়ালিফিকেশন মাস্ট হ্যাভ পাস 12 স্ট্যান্ডার্ড অর ইকুইভ্যালেন্ট ওকে আপনার ক্লাস 2 দ্যাট মিন্স 10 প্লাস 2 এইচএস পাস হ'ব লাগিব আফটার দ্যাট সার্টিফিকেট থাকিব লাগিব আপনার স্টোর কিপিঙত ওকে স্টোর কিপিঙত আপনার সার্টিফিকেট থাকিব এজ লিমিট 27 ইয়ার্স য'ত বেছি পোষ্ট আছে মই এইকেইটা কৈ দিছোঁ আপোনালোকক অকল এল ডিএত আপোনাৰ অলপ বেছি পোষ্ট আছে চ' ইয়াতে আপোনাৰ 84টা পোষ্ট আছে এজ লিমিট 27 ইয়াৰ্ছ চ' কোৱালিফিকেশ্যন আপোনাৰ কি লাগিব 10 প্লাছ 2 লাগিব আফটাৰ ডেট টাইপিং স্পীড লাগিব 35 ৱৰ্ড পাৰ মিনিট ওকে ইন ইংলিছ অৰ 30 ৱৰ্ড পাৰ মিনিট ইন হিন্দী ওকে চ' এইখিনি হ'ল আপোনাৰ কোৱালিফিকেশ্যন চ' লাইব্ৰেৰী এটেণ্ডেণ্ট আছে 4টা ড্ৰাইভাৰ আছে আপোনাৰ 9টা কাৰ্পেণ্টাৰ আছে ডাৰ্ক ৰুম এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান এটা প্ৰিণ্ট জইনাৰ এটা আছে লাইটমেন 2টা পেইণ্টাৰ এটা চ' বহুত পোষ্ট আছে চ' এইখিনি আপোনালোকে পঢ়ি ল'ব ওকে চ' ইয়াতে গৈ পেলাই আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো চাব পাৰিব চাই পেলাই যদি ইচ্ছা কৰে আপোনালোকে যদি আপোনালোক সুইটেবল হয় ইয়াতে এপ্লাই কৰি দিব পাৰিব নেক্সট পোষ্টটো হ'ল আপোনাৰ APDXL ওকে APDXL মিনছ আছাম পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন লিমিটেড তো তাতে লাষ্ট ডেট আপোনাৰ দেৰি আছে এইটো 4 জুনলৈকে আছে চ' ইয়াতে এইবিলাক দিয়া আছে এটা দুটা পোষ্ট আছে চ' এতিয়া আপোনালোকে পঢ়ি ল'ব চ' ইয়াতে আপোনাৰ জিনিয়ৰ মেনেজাৰ ওকে জিনিয়ৰ মেনেজাৰৰ পোষ্ট বেছি আছে মই এইটো কৈ দিছোঁ আপোনালোকক চ' ইয়াতে আপোনাৰ পোষ্ট আছে টোটেল 30টা ওকে 30টা পোষ্ট আছে কেটেগৰী ৱাইজ আপোনাৰ ইলেক্ট্ৰিকেলৰ 10টা আছে মেকানিকেল 10টা IT 5টা ইনষ্ট্ৰুমেণ্টেশ্যনৰ আছে আপোনাৰ 5টা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিপ্ল'মা হ'ব লাগিব 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ৰিলিভেণ্ট ইঞ্জিনিয়াৰিং ওকে ফ্ৰম AICT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা হ'ব লাগিব উইথ 60% মাৰ্কছ চ' এইখিনি আপোনাৰ হ'ব লাগিব চ' ইয়াতে আপোনালোকে ডিটেইলছখিনি পঢ়ি ল'ব এজ লিমিট দিয়া আছে আপোনাৰ 38 ইয়াৰ্ছ ওকে 38 ইয়াৰ্ছ এজ লিমিট দিয়া আছে চ' এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া আছে আপোনাৰ জেনেৰেলৰ 297 ৰুপিজ OBC 197 এনেকৈ দিয়া আছে চ' লাষ্ট ডেটটো আপোনাৰ 4 জুনলৈকে লাষ্ট ডেট আছে
ওকে সো ইয়াতে লিংকটোত গৈ পেলাই আপোনালোকে এপ্লাইটো কৰি দিব পাৰিব APDXL ওকে APDXLতো হিউজ ভেকেঞ্চি হয় 320টা এছিষ্টেণ্ট মেনেজাৰ এণ্ড জুনিয়ৰ মেনেজাৰ ভেকেঞ্চি আপোনাৰ লাষ্ট ডেটটো আছে 9 মে ওকে 9 মে তাৰিখে আপোনালোকৰ লাষ্ট ডেট চ' ইয়াতে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলত আছে আপোনাৰ 79টা পোষ্ট ওকে এছিষ্টেণ্ট মেনেজাৰত আপোনাৰ কোৱালিফিকেশ্যন কি লাগে ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ দিয়া আছে আনৰিজাৰ্ভ ওকে EWSটো নাই ইয়াতে OBC MOBC বিলাক দিয়া আছে তো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ফুল টাইম BE অৰ BTech লাগিব উইথ 60% মাৰ্কছ ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ওকে চ' ইয়াতে আপোনাৰ BE বা BTech লাগিব এইটো লাগিব আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলছৰ কাৰণে নেক্সট আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ চিভিল ওকে চ' ইয়াতে আপোনাৰ BE বা BTech হ'ব লাগিব ইন চিভিল ইঞ্জিনিয়াৰিং ওকে উইথ 60% মাৰ্ক ওকে আনৰিজাৰ্ভ 3টা আছে OBC MOBC এটা আৰু ST হিচাপে আছে আপোনাৰ এটা নেক্সট আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ HR ডিপাৰ্টমেণ্টত হিউমেন ৰিচোৰ্চত আপোনাৰ 5টা পোষ্ট আছে ত' ইয়াতে আপোনাৰ কোৱালিফিকেশ্যনটো কি লাগিব চাওক ত' ইয়াতে আপোনাৰ কি লাগিব 2 years ফুল টাইম PGDC অৰ MBA ডিগ্ৰী উইথ মিনিমাম 50% মাৰ্ক MBA হ'ব লাগিব নাইবা 2 years PGDM পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট ওকে সেইটো হ'ব লাগিব আপোনাৰ উইথ স্পেচিয়েলাইজেশ্যন ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট অৰ পাৰ্চনেল মেনেজমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ছ'চিয়েল ৱেলফেয়াৰ ফ্ৰম এনি ইণ্ডিয়ান ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট ওকে ত' ইয়াতে আপোনাৰ MBA লাগিব নাইবা 2 years ডিপ্ল'মা লাগিব ইন PGDM পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট নেক্সট আছে আপোনাৰ জুনিয়ৰ মেনেজাৰ এইটো আছে আপোনাৰ ইলেক্ট্ৰিকেলত 215টা পোষ্ট আছে ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ দিয়া আছে চাই ল'ব ত' ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব চ' ফুল টাইম ডিপ্ল'মা উইথ ইয়াতে ডিপ্ল'মা লাগিব ওকে 60% মাৰ্কছ লাগিব ডিপ্ল'মাটো আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইয়াতে হ'ব লাগিব চ' জুনিয়ৰ মেনেজাৰ আপোনাৰ IT আছে 16টা পোষ্ট আছে চ' ইয়াতে আপোনাৰ ডিপ্ল'মা হ'ব লাগিব ইন IT ওকে 3 years ডিপ্ল'মা ইন IT হ'ব লাগিব আপোনাৰ অৰ কম্পিউটাৰ চায়েন্স ওকে অৰ কম্পিউটাৰ টেকন'লজি ইয়াতে আপোনাৰ ডিপ্ল'মা হ'ব লাগিব ত' যদি আপোনালোকে ইচ্ছা কৰে এপ্লাই কৰিব ত' ইয়াতে গৈ পেলাই ত' এজ লিমিটটো যদি চাওঁ ইয়াতে বহুত হয় 38 years হয় ওকে এজ ৰিলেক্সেশ্যন আছে SC ST OBC ওকে ইয়াতে আপোনালোকে চাই ল'ব পাৰে এপ্লিকেশ্যন ফিজটো দিয়া আছে ইয়াতে চ' ইয়াতে মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত ইয়াতে গৈ পেলাই আপোনালোকে ডাইৰেক্ট এপ্লাইটো কৰি দিব পাৰিব So our next vacancy is what BSF recruitment 247 head constable okay 247 head constable লাগে so ইয়াতে আপোনাৰ লাষ্ট ডেটটো আছে 12 মে লৈকে আছে হেড কনষ্টেবল ওকে ৰিজনেল অফিচ ইয়াতে আপোনাৰ 270টা পোষ্ট আছে ওকে কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউচনটো দিয়া আছে আপোনাৰ পে লেভেলটো হ'ব আপোনাৰ 4 পে লেভেল এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড এণ্ড 2 years ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট চাৰ্টিফিকেট ইন ৰেডিঅ' এণ্ড টেলিভিশ্যন or electronics or computer operator or programming assistant or data preparation and computer software general electronics data entry operator from recognized institute okay so আপনার কি লাগিব মেট্রিকুলেশন HSLC লাগিব ওকে প্লাস আপনার এইকেইটা যিকেইটা আপনার ক্যাটেগরি কেইটা দিয়া আছে ইয়াতে আপনার ITI থাকিব লাগিব ওকে or যদি আপনার কি আছে যে পাস ইন দা ইন্টারমিডিয়েট অফ 12th standard or equivalent with physics, chemistry, and mathematics from a recognized board or university or institution as a regular student with aggregate 60% mark in PCM subject. Okay, PCM যদি আপনার PCM যদি 60% mark আছে তেতিয়াও আপোনালোকে ইন HS ত ওকে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো কোনটো পোষ্টৰ কাৰণে এইটো আপোনাৰ হেড কনষ্টেবল ওকে 217টা পোষ্ট আছে EWS আছে আপোনাৰ EWS তো নাই ইয়াতে okay so next আছে আপোনাৰ হেড কনষ্টেবল RM means আপোনাৰ এটোটো নাজানো গতিকে আপুনি এপ্লাই কৰিব নাম্বার অফ পোষ্ট আছে আপোনাৰ 30টা আছে সো ইয়াতে আপোনাৰ সেম আপোনাৰ কোৱালিফিকেশনটো সেম হয় হেড কনষ্টেবলত যেনেকুৱা আছিল কেটেগৰী 1ত ইয়াতেও একে সো ইয়াতে কোৱালিফিকেশনৰ ডিফাৰেন্সটো নাই সো এজ লিমিটটো আপোনাৰ 25 বছৰ হ'ব লাগিব 18 পৰা 25 বছৰ হ'ব লাগিব এজ লিমিট ওকে ইয়াৰ আপোনাৰ ষ্টেণ্ডাৰ্ড যেটো কনষ্টেবল হয় না ইয়াতে আপোনাৰ 8 এইবিলাক গোটি চেষ্ট সো মেল আৰু ফিমেলৰ বেলেগ লাগিব ওকে সো ফৰ মেল ক্যান্ডিডেট হাইট হ'ব লাগিব 168 ফৰ ফিমেল 157 সেন্টিমিটাৰ ওকে আৰু চেষ্ট ওকে 80 সেন্টিমিটাৰ আৰু 85 সেন্টিমিটাৰ ওকে আনএক্সপান্ডেড আপোনাৰ নরমাল 80 হ'ব লাগিব আৰু উইথ এক্সপান্ডেড ফুলাই দিলে আপোনাৰ 85 হ'ব লাগিব আৰু SC ST ক্যাটেগৰীৰ কাৰণে আপোনাৰ বেলেগ 76 আৰু
আৰু 81 হ'ব লাগিব আপোনাৰ এক্সপাণ্ডেড, আৰু 76টো আপোনাৰ নৰ্মেল হ'ব লাগিব। চ' এইখিনি আছিল আপোনাৰ হেড কনষ্টেবলৰ আপোনাৰ BSF